Hello, hi friends. Welcome to my channel Introduce Blog. আৰু আপোনালোকক মই স্কুল এখনলৈ লৈ আহিছো সহায়িকা নাম হয় আৰু এই স্কুলখন স্পেশাল বাচ্চাবিলাকৰ কাৰণে বনোৱা হৈছে আৰু ইয়াতে ভোকেশনাল ট্ৰেইনিং দিয়া হয় আৰু আপোনাক সমগ্ৰ পৰিৱেশ দেখুৱাম আৰু এই স্কুলখন হ'ল এই সহায়িকা স্কুল অফ ভোকেশনাল ট্ৰেইনিং চেণ্টাৰ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ আমি গোটেই ভিতৰৰ পৰিৱেশটো এবাৰ চাই আহোঁ এডমিনিষ্ট্ৰেটিভ অফিচাৰ ডাইৰেক্টৰ গোটেইখিনি আছে আজি তেওঁলোকৰ মুখৰ পৰা জানিম এই স্কুলখনৰ বিষয়ে সো আমি ভিতৰলৈ গৈ আছো ভিতৰত আমাৰ ডাইৰেক্টৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰো আছে তেওঁলোকৰ মুখৰ পৰা সমগ্ৰ পৰিৱেশৰ বিষয়ে জানিম আমি আহকচোন আমাৰ মাজত আছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ ৰূপালীন গোস্বামী বাইদেউ আছে আৰু আছে স্কুলখনৰ ডাইৰেক্টৰ ইপসিতা শৰ্মা সো আমি গোটেইখিনি জানিম আৰু প্ৰথমতে মই ইপসিতা শৰ্মাক সুধিম যে ইয়াৰে পৰিৱেশটো হয় একচুয়ালি সহায়িকা শিশু নিৰ্দেশন কেন্দ্ৰ বুলি 1986 চনত 2 ছেপ্টেম্বৰত এই অৰ্গেনাইজেশ্যনটো এষ্টাব্লিছ হৈছিলে আমাৰ মেইন ভিজনটো হৈছে যে আমি ল'ৰা ছোৱালী যিখিনি স্পেচিয়েলি এইবোৰ ল'ৰা ছোৱালী বুলি কোৱা হয় যেনে আমি ইণ্টেলেকচুৱেলি ডিজেবল যিবিলাকক মানসিকভাৱে বাধাগ্ৰস্ত বা অটিষ্টিক আৰু কাণেৰে যিখিনি ল'ৰা ছোৱালী শুনা কমকৈ শুনে বা শুনা প্ৰব্লেম হয় আমি সেই ল'ৰা ছোৱালীখিনিক আমি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ আচলতে অকল পঢ়া শুনাই নহয় তেওঁলোকৰ বহুত ধৰণৰ ইছ্যুজ থাকে জন্মৰ পৰা তেওঁলোকৰ ডেভেলপমেণ্টেল ডিলেজ কিছুমান থাকে তেওঁলোকৰ বিহেভিয়াৰ প্ৰব্লেমছ থাকে আমি সেই গোটেই প্ৰব্লেমছবিলাক তেওঁলোকৰ তাৰমানে আমি মডিফাই কৰোঁ মডিফাই কৰি পেলাই তেওঁলোকক আমি স্কুল হিচাপে তেওঁলোকক টিচিঙো শিকাওঁ প্লাছ থেৰাপিও শিকাওঁ আৰু এই থেৰাপিবিলাকৰ ভিতৰত স্পীচ থেৰাপি থাকে তাৰপিছত অকুপেশ্যনেল থেৰাপি থাকে য়োগা থেৰাপি থাকে ডান্স থেৰাপি থাকে আৰ্ট থেৰাপি থাকে আমি এনেকৈ বিভিন্ন ধৰণৰ তেওঁলোকক থেৰাপি শিকাই তেওঁলোকক প্ৰাইমেৰী এডুকেশ্যন যিবিলাক ইণ্টেলেকচুৱেল ডিজেবল ল'ৰা ছোৱালী বা অটিষ্টিক ল'ৰা ছোৱালী হয় তেওঁলোকক প্ৰাইমেৰী আপ টু প্ৰাইমেৰী লেভেল তেওঁলোকে মানে সেইটো আয়ত্ত কৰিব পাৰি আমি মানে ইমান দিনে চাই পেলাই সেইটো বুজিলোঁ আমি NCERT চিলেবাছখন ফ'ল' কৰোঁ হয় খালি আমি এজন ষ্টুডেণ্টৰ এবছৰৰ চিলেবাছটো আমি 3 বছৰ লওঁ কাৰণ তেওঁলোকৰ শিকোঁতে বহুত সময় সেইকাৰণে আমি শিকাই তেওঁলোকে যেতিয়া প্ৰাইমেৰী এডুকেশ্যনটো আৰু প্লাছ তেওঁলোকৰ আনুষংগিক যিবিলাক প্ৰব্লেমছ থাকে যেনে ধৰক কিছুমানৰ টয়লেট ট্ৰেইনিঙে নাথাকে আমি সেইখিনিৰ পৰা আৰম্ভ কৰি পেলাই তেওঁলোকৰ এটেনশ্যন ডেফিচিট থাকে তেওঁলোকে এটা ঠাইত বহি নাথাকে হেণ্ড আই কোঅৰ্ডিনেশ্যন নাথাকে তেওঁলোকে চকুত আই কণ্টেক্ট নাথাকে আমি সেইবিলাক তেওঁলোকক ক্লাছেছ কৰাই থেৰাপি দি তেওঁলোকক নৰ্মেল এটা ৰুটিন জীৱন দৈনন্দিন জীৱন এটা জীয়াব পৰাকৈ তেওঁলোকক যিমানখিনি পাৰোঁ আমি তেওঁলোকক ইণ্ডিপেণ্ডেণ্ট কৰিব চেষ্টা কৰোঁ আৰু সেইটোৰ লগতে তেওঁলোকক দেখিছোঁ যে এই ল'ৰা ছোৱালীবিলাকক হাতৰ কাম শিকাব পাৰি বিভিন্ন ধৰণৰ গতিকে আমি হাতৰ কামো তেওঁলোকক শিকাই যে তেওঁলোকক ইয়াতে শ্বেল্টাৰ ৱৰ্কশ্বপ তেওঁলোকে ইয়াতে কাম শিকে ইয়াতে ছুপাৰভাইজাৰ্ছ থাকে তেওঁলোকে এই কামবিলাক তেওঁলোকক শিকায় আৰু ফিনিচিঙো তেওঁলোকে কৰাই তেনেকৈ আমি তেওঁলোকক এতিয়ালৈকে ট্ৰেইনিং দি আছোঁ আৰু এই অৰ্গেনাইজেশ্যনটো আৰম্ভ কৰিছিল কল্পনা বেজবৰুৱা তেখেত এগৰাকী ৰিনাউণ্ড অসমৰ ৰিনাউণ্ড চাইল্ড চাইকলজিষ্ট হয় তেখেতে আৰম্ভ কৰা আৰু ওৱান অফ দ্য অল্ডেষ্ট অৰ্গেনাইজেশ্যনছ ইন গুৱাহাটী অল অভাৰ নৰ্থ ইষ্ট আৰু অসমৰ গুৱাহাটীৰ বাহিৰৰ বহুত ল'ৰা ছোৱালী আমাৰ তালৈ আমাৰ ইয়াত মানে আমাৰ 3টা চেণ্টাৰ আছে এটা চেণ্টাৰ আছে ইয়াতে আপোনাৰ গভৰ্ণমেণ্ট প্লেচত এটা চেণ্টাৰ আছে এইটো স্পেচিয়েল স্কুল ভোকেশ্যনেল ট্ৰেইনিং কৰোৱা যায় আৰু এটা চেণ্টাৰ আছে লংকেশ্বৰটোত আমাৰ এতিয়া ভোকেশ্যনেল ট্ৰেইনিং চলি আছে তাত স্পেচিয়েল স্কুলো আমি আৰম্ভ কৰিব ওলাইছিলোঁ যোৱা বছৰে কিন্তু এই পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে আমি স্পেচিয়েল স্কুলটো আৰম্ভ কৰিব পৰা নাই আৰু এটা আমাৰ চেণ্টাৰ আছে সেইটো হৈছে তেজপুৰৰটো 2019ৰ পৰা আমি আৰম্ভ কৰিলোঁ কৰি পেলাই এতিয়া তাত আমাৰ 8টা ষ্টুডেণ্ট আছে আৰম্ভ কৰিছোঁ কাৰণে মানে মানুহখিনি জানিব লাগিব যে ইয়াতে এনেকুৱা ধৰণৰ স্পেচিয়েল স্কুল এখন আছে চ' সেইটোৱে আৰু ষ্টাৰ্টিং সময়ত সেইটোৱে হয় কিন্তু তথাপি আৰু ভাল লাগিছে আপোনালোকৰ যিটো মানে প্ৰচেষ্টা সেইটো সঁচাকৈ শলাগ দিবলগীয়া চ' আপোনালোকৰ ইয়াতে মানে কিমানজন টিচাৰ আৰু কিমানজন সহায় কৰা
হয় আমাৰ ইয়াত গুৱাহাটীৰ যিটো আমাৰ গভৰ্ণমেণ্ট প্ৰেছৰ চেণ্টাৰটো এই চেণ্টাৰটোত আমাৰ 20জন থেৰাপিষ্ট আৰু স্পেচিয়েল এডুকেটাৰ্ছ টিচাৰ্ছখিনি আচলতে নৰ্মেল স্কুলৰ টিচিং কৰা টিচাৰতকৈ তেওঁলোক কোৱালিফাইড মোৰ কোৱালিফাইড এণ্ড দে আৰ মোৰ ট্ৰেইন তেওঁলোকৰ স্পেচিয়েল এডুকেশ্যন বুলি এটা DED ডিগ্ৰী এটাই আছে ডিপ্ল'মা কোৰ্চ এটা আছে তেওঁলোক সেয়া কৰা আৰু প্লাছ আমাৰ যিমান থেৰাপিষ্ট আছে স্পীচ থেৰাপিষ্টো তেনেকুৱা কোৱালিফাইড মানুহ যিমানখিনি আছে কোৱালিফাইড আৰু প্লাছ আমাক হেল্প কৰিবলৈ ল'ৰা ছোৱালীখিনি বাথৰুমলৈ নিয়া বা তেওঁলোকৰ অভাৰ হাইজিন চোৱা বা টিফিন চিফিন নিয়াৰ পৰা তেনেকুৱা আমাৰ দুজন মানুহ আছে ড্ৰাইভাৰ আছে আমাৰ দুখন স্কুল ভেন আছে এটা উইংগাৰ আছে স্কুল ভেন আছে তাতো অহা যোৱা কৰে কিছুমানে নিজে হয় মানে কি হয় প্ৰথমতে যেতিয়া আমাৰ তালৈ আহে তেতিয়াতো বহুত তাহাঁতৰ ইছ্যুজ থাকে ন কণ্ডিশ্যনবিলাক অলপ বেলেগ হৈ থাকে সেইকাৰণে তেওঁলোকে বহুতে ফেনত নিদিয়ে কাৰণ তেনেকৈ আহিব অকলে আহিব পাৰিব নে নাই তাৰপিছত লাহে লাহে যেতিয়া আমি দেখোঁ যে পাৰা হৈছে তেতিয়া বহুতে ফেনত দিয়ে তেওঁলোকো তেতিয়া মানে মাক দেউতাকো তেতিয়া ফ্ৰী হৈ যায় অহা যোৱাৰ এইটো তেনেকৈ অহা যোৱা কৰে ল'ৰা ছোৱালীখিনি আৰু লংকেশ্বৰ ইউনিটটোত আমাৰ হেণ্ডিক্ৰাফ্টছৰ মানুহ আছে তাত আচলতে আমাৰ বৰ্তমান আণ্ডাৰ প্ৰিভিলেজ সেই ফটিলাপুৰ এৰিয়াত থকা আৰু সেই এৰিয়াটোত থকা আণ্ডাৰ প্ৰিভিলেজ কিছুমান উইমেন আছে তেওঁলোকক আমি ট্ৰেইন কৰি পেলাই এতিয়া তাঁতশালৰ কাম স্ক্ৰীণ প্ৰিণ্টিং ব্লক প্ৰিণ্টিং এইবিলাক তেওঁলোকে কৰে প্লাছ আমি ষ্টুডেণ্টছো তালৈ যায় তেনেকৈ তাত পোৱা যায় আৰু তেজপুৰৰ কিছু স্পেচিয়েল স্কুলেই হয় তাতো হেণ্ডিক্ৰাফ্টছৰ কামো হয় স্পেচিয়েল স্কুল হয় তাতো আমাৰ 7জন ইয়াতো 5জন আছে তেনেকুৱা মানে টোটেল 25জন মান আমি আছোঁ কিন্তু এটা কথা গম পোৱা গ'ল যে আপোনালোকে মানে শিক্ষা দিয়াৰ লগতে আপোনালোকে ক্ৰাফ্টৰ ওপৰতো বহুতখিনি শিকায় হয় কাৰণ শিক্ষাটো তেওঁলোকৰ আমাৰ এনেকুৱা ল'ৰা ছোৱালীখিনিয়ে শিক্ষাটো প্ৰাইমেৰী এডুকেশ্যনৰ লেভেললৈকেহে ল'ব পাৰে তাৰপিছতো তেওঁলোকক অকণমান উপাৰ্জনক্ষম কৰিব পাৰিবই লাগিব আৰু লগতে আমি এই যিখিনি ডাঙৰ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীবিলাকক আমি এটা বস্তু আমি এটা ছেট অফ একাডেমিক্স কৰাওঁ সেইটো হৈছে ফাংচনেল একাডেমিক্স বুলি কোৱা যায় সেইটোত আপোনাৰ ৰুটিন লাইফ এটা দিয়া হ'ব ধৰক অলপ কুকিং জানিব লাগিব অলপমান ঘৰৰ কাম জানিব লাগিব ডাষ্টিং কৰিলে কাপোৰ ধুলে ইস্ত্ৰি কৰিলে সেইবিলাকো আমি শিকাওঁ তেওঁলোকক গ্ৰুমিংটোতো চেল্ফ গ্ৰুমিংটোতো সৰুৰে পৰাই সেইটো শিকোৱাই যায় শ্বুলেছ মাৰা মূৰ ফনিওৱা সেইবিলাকৰ পৰা আৰম্ভ কৰি গোটেইখিনি শিকোৱা যায় তাৰপিছত আমি তেওঁলোকক বজাৰলৈ লৈ যাওঁ হয় আমাৰ ইয়াত ষ্টেচনাৰী যিখিনি আমি তেওঁলোকক দিওঁ কিতাপ পত্ৰ দিওঁ সেইবিলাকো আমাৰ ষ্টেচনাৰী দোকানৰ নিচিনাকেই তেওঁলোকক ডাঙৰখিনিয়ে বিক্ৰী কৰে মানে পৰিৱেশ এটা কৰি দিয়ে মাৰ্কেটৰ পৰিৱেশ কেনেকৈ আমি কিনিম বা কেনেকৈ তেওঁলোকে মানে বিক্ৰী কৰিব আৰু সেইটো পইচাৰ হিচাপটো তেতিয়া লাহে লাহে শিকে আৰু তেওঁলোকৰ ওচৰত গেলামালৰ দোকান আছে তালৈকো লৈ যোৱা যায় তেনেকৈ কৰি পেলাই আমি তেওঁলোকক ফাংচনেল একাডেমিক্সখিনি শিকাওঁ মানে আপোনালোকে মানে নৰ্মেল লাইফ এটা তেওঁলোকে যাতে মেইনটেইন কৰিব পাৰে সেইটোৰ কাৰণে আপোনালোকে মানে বহুতখিনি ইণ্ডিপেণ্ডেণ্টলি সেইখিনি আপোনালোকে চেষ্টা কৰি আছোঁ আৰু সেইকাৰণে আমি লগতে সেইখিনিৰ লগতে আকৌ অকণমান উপাৰ্জন যদি কৰাব পৰা যায় সেইকাৰণে তেওঁলোকৰ হাতৰ কাম সেইটো ডাঙৰ কথা কাৰণ আপোনালোকে এডুকেশ্যনটো দি দিলে এডুকেশ্যনটো দিয়াৰ পিছত তেওঁলোকৰ মানে চাকৰিৰ ক্ষেত্ৰত এটা ডাঙৰ চেলেঞ্জ এটা আহি যায় তেনেস্থলত যদি হাতৰ কামখিনি জানে হাতৰ বিদ্যাটো জানে তেনেহ'লে তেওঁলোকে নিজে কিবা এটা বনাই যিটো শিকিছে আপোনালোকে শিকাইছে স্পেচিয়েলিষ্ট কিছুমান ক্ষেত্ৰত হৈ যায় হয় নে নহয় তো তেনেহ'লে সেই তেওঁৰ নিজৰ জানাখিনিৰ ওপৰতেই তেওঁ হয়তো কিবা বুটিক চুটিক দিব পাৰে সেয়াও কৰিব পাৰে আৰু আমাৰ যিবিলাক ইণ্টেলেকচুৱেলি চেলেঞ্জ ল'ৰা ছোৱালী থাকে তেওঁলোকৰ আৰু এটা চেলেঞ্জ থাকে কি তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব নোৱাৰে সেইকাৰণে আমাৰ ইয়াতে প্ৰভিজনটোৱে হৈছে শ্বেল্টাৰ ৱৰ্কশ্বপ ইয়াত ছুপাৰভাইজাৰ থাকিব ছুপাৰভাইজাৰে ফিনিচিং কৰে আৰু এওঁলোকে দে আৰ পাৰ্ট অফ দ্য এণ্টায়াৰ প্ৰডাকশ্যন প্ৰচেছ তেওঁলোকক তেনেকৈ আমি বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্টছ বস্তু শিকোৱা যায় আৰু সেই হেণ্ডিক্ৰাফ্টছৰ বস্তুখিনিৰ পৰা আমাৰ ইয়াৰ পৰা বিক্ৰীও হয় কৰ্পৰেট হাউচবিলাক আছে দিৱালীৰ সময়ত আমাৰ কৰ্পৰেট হাউচবিলাকে কিনে খ্ৰীষ্টমাছৰ সময়তো কিনে কিছুমান মানুহে এনেই বাল্ক অৰ্ডাৰ্ছো আমাক দিয়ে আহে হয় তেনেকুৱা আহে আৰু আমাৰ ৰুদ্ৰাক্ষ মলত আমি যোৱা 3-4 বছৰ ধৰি তাত দিৱালীৰ 10 দিন আগৰ পৰা ৰেগুলাৰ বেচিছত তাত আমি ষ্টল দিওঁ চেণ্ট্ৰেল মলত দিওঁ তেনেকুৱা মেৰিকো ইণ্ডাষ্ট্ৰিজ এইবিলাক ঠাইত আমাক মাতে তেওঁলোকে হেৰি
কৰিবলৈ মিউনিচিপালিটিত যাওঁ, তাৰ পৰা আমাৰ এটা ৰেভিনিউ কালেকশ্যন হয়। বাৰু মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ মানে কিবা সহায় আপোনালোকে চৰকাৰৰ ফালৰ পৰা লয় নেকি হয় বা দিয়ে নেকি? হয়, চৰকাৰে আমাক আগতে আমি ওৱান টাইম গ্ৰাণ্ট পাইছিলোঁ আৰু যোৱা বছৰে আমি তেওঁলোকৰ চৰকাৰৰ বাজেটত অন্তৰ্ভুক্ত হৈছোঁ হৈ পেলাই সেইটো এটা আমাৰ খুব ডাঙৰ সকাহ হৈছে, কাৰণ এটা ফিনান্সিয়েল ক্ৰাইচিছ এটা আমাৰ সদায় চলি থাকিছিলে নহ'লে আগতে, যে দৰমহাখিনি দিবলৈ হওক, মানুহখিনিক এটা অলপ ভালকৈ চলিবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি আমাক চৰকাৰে যোৱা দুবছৰ ধৰি ৰেগুলাৰলি দিয়ে। বাৰু এতিয়া আমি আপোনালোকে যিটো ক্ৰাফ্টৰ যিবিলাক কাম কৰে তেনেহ'লে বলক এবাৰ চাই আহোঁ। মই দেখুৱাওঁ আপোনাক। মানে আপোনালোকৰ এইবিলাক এইবিলাক আমাৰ অকণমান কেইটামান বস্তু উলিয়াই থৈছোঁ আমাৰ এই ক্ৰাফ্টৰ বিষয়ে। আমাৰ আচলতে ভালকৈ ক'ব পৰা মানুহ হৈছে ৰূপালী গোস্বামী, কাৰণ তেওঁৱে ইনচাৰ্জ এই গোটেই ক্ৰাফ্টৰ ইউনিটটোৰ, গতিকে তেখেতে আপোনালোকক ভাল থেংক ইউ। আমাৰ মাজত আছে ৰূপালী গোস্বামী বাইদেউ। চ' ৰূপালী গোস্বামী বাইদেউ আমাক গোটেইখিনি ক'ব মানে ক্ৰাফ্ট ক্ষেত্ৰত কি কৰে, থুলমূলকৈ আপুনি কৈ দিব এবাৰ। ডিৰেক্টৰত আমাক গোটেইখিনি কথা ক'লে, এতিয়া আমি আহোঁ ইয়াৰ হেণ্ডিক্ৰাফ্টৰ ইয়াৰ ক্ষেত্ৰত চব আমাৰ ইয়াৰ বাচ্চাখিনি এটা লিমিটৰ পিছত তাহাঁতৰ আয়ত্ত জ্ঞান খুব কম, যিখিনি আয়ত্ত কৰি ল'লে তাৰপিছত তাহাঁতি আৰু মানে কি আৰু হৈ গ'ল এনেকুৱা। কিন্তু আমাৰ কথা থাকে ধৰক মাক দেউতাকেও যে তেওঁলোকৰ ল'ৰা ছোৱালী কিবা এটা হাতেৰে কিবা এটা ভৱিষ্যতে তেতিয়া তেওঁলোকে এনেই চিন্তিত, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই যে ভৱিষ্যত কি হ'ব। মানে তেওঁলোকে আমাক খুব জোৰ কৰে যে কিবা এটা শিকাওক, আমাৰ এবচেঞ্চত সিহঁতৰ কি হ'ব। আৰু আমাৰো এনেকুৱা কথা এটা থাকে যে মাক দেউতাক ছাপ'জ নোহোৱা হৈ গ'ল, কিন্তু তেওঁলোকে কাৰোবাৰ চেল্টাৰতো থাকিবই লাগিব, কিন্তু নিজ হাতেৰে যদি কিবা এটা আপোনাক উপাৰ্জন কৰি দিয়ে এজন মানুহক, এজন মানুহে ধৰক হাঁহি মুখেৰে তেওঁলোকক হেৰি কৰিব, আপোনালোকে এডুকেশ্যন দিয়ে, তাৰ লগতে আপোনালোকে ক্ৰাফ্টৰখিনি শিকাই দিয়ে, কাৰণ তেওঁলোকৰ মানে এডুকেশ্যন লোৱাৰ পিছত চাকৰি ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান হৈ যায়। তেনে যদি তেওঁলোকে হাতৰ কামখিনি জানে তেনেহ'লে তেওঁলোকে নিজেও কিবা এটা খুলিব পাৰে, যিটো আপোনালোকে মানে সেইটো আপ্ৰাণ চেষ্টা থাকে যে তাহাঁতি কিবা এটা কৰি ভৱিষ্যতে এজন মানে সুনাগৰিক হওক, বাকী নৰ্মেল মানুহৰ নিচিনা যাতে জীয়াই থাকিব পাৰে। আপোনাৰ কি কি আছে খালি এবাৰ ধৰক এয়া কাণফুলি বনোৱা হয়, এইবিলাক ধুনীয়া ধুনীয়া কাণফুলি। তাৰপিছত কালাৰফুল বিভিন্ন ধৰণৰ কাণফুলি আছে। তাৰপিছত আমাৰ মানে বাঁহটো আমি কেঁচা বস্তুটো আমি আনি পেলাই আমি কি কৰোঁ, তাহাঁতক আমি চাচিব শিকাওঁ। আপোনালোকে পুৰা ছাপ'জ এই বস্তুটোৱে আমি গোটা বাঁহটো কিনি আনিলোঁ, আনি পেলাই আমি ফালিলোঁ, ফালি এতিয়া বাঁহটো আমি ফিনিছ মানে পুৰা পলিচ কৰিব লাগিব ন, গতিকে সেই কামখিনি আমি সিহঁতৰ দ্বাৰা তাহাঁতৰ মানে হেণ্ড গ্ৰাস্পিঙৰ কাৰণেও খুব ভাল। এইটো সেয়া কৰিলোঁ, কৰি পেলাই তাহাঁতৰ যোনখিনি আৰু অলপমান আগবঢ়া সিহঁতে ৰংটো কৰিলে। তাৰপিছত এই চিল্কাৰ বুলি এটা মানে মাটিৰ এটা বস্তু, এটা পুটিঙৰ নিচিনা বস্তু এটা থাকে, চিল্কাৰেৰে এই ফুলবিলাক যে হৈছে এইবিলাক চব চিল্কাৰেৰে কৰে। এইটো অলপ আমি যেনেকৈ আমি যে ডো বুলি পাওঁ যে ডো টাইপৰ বস্তু, কিন্তু শুকাই যোৱাৰ পিছত সি টান হৈ যায়। মানে এইটো চব কি ধুনীয়া, আমি এনেকৈ ৱালত এইটো বস্তু চব কিমান ধুনীয়া লাগিছে। এতিয়া পেপাৰ ৰোলিং কৰি পেলাই চাপ'জ এইটো বাঁহৰ ফ্লাৱাৰ ভাছ, কিন্তু এই বাঁহটো এইটো মানে গাঁঠিটো নাছিলে, কিন্তু আমি তলটো ফ্লাৱাৰ ভাছ হ'বৰ কাৰণে তলটোতো কিবা এটা কৰিব লাগিব। আমি পেপাৰ ৰোলিং কৰি পেলাই পেপাৰ ৰোলিঙেৰে তলটো ব্লক কৰিছোঁ। তাৰপিছত বনাই উঠাৰ পিছত মানে গোটেইখিনি কৰাৰ পিছত লুকছটো আৰু বেলেগ ধৰণৰ হয়। আৰু কথাটো কেনেকুৱা, ধৰক যিহেতু মানে বিজনেছ ব্যৱসায় যেতিয়া চব মানুহে মানে নিখুঁত বস্তুটো বিচাৰে, গতিকে আমাৰ বাকী স্পেচিয়েল ছুপাৰভাইজাৰ আছে, তেওঁলোকে বাকীখিনি বস্তু চাই দিয়ে। এই বস্তুটোৱে আপুনি চাওক, এইটো বস্তু চাউলৰ বস্তা,
চাউলৰ বস্তা আমি যে চাউলৰ বস্তা মানে যিটো মানে বস্তা এটা থাকে যে প্লাষ্টিকৰ বস্তাটো প্লাষ্টিকৰ বস্তা হয়, হয়। চাউলৰ বস্তাটো যে থাকে এইটো মানে আমি তলত হেৰি নাই ইয়াতে গম পোৱা যায় আপোনাৰ এই সেকশনটো দেখিলে এইটো চাউলৰ কিটো এইটো চাউলৰ বস্তাটো হা সেইটোতো আনি পেলাই মানে আমি পেলাই দিলো পেলাই। কিন্তু আমি কি কৰিলো সেইটো বস্তু ভালকে ধুলো হয়। ধুই পেলাই ইয়াত হেণ্ড এমব্ৰইডাৰী হেণ্ড এমব্ৰইডাৰী কৰিছে ন পেলাই এতিয়া কুশ্যন কিন্তু সেইটো হয়তো আমি মানে ইমান আমাৰ মানে মনে নাযাব হয়। যে এইখিনিও কৰিব পৰা যায় যায়। যিটো আপোনালোকে মানে সেই বস্তুটো আনিছে হয় মানে আমাৰ আপ্ৰাণ চেষ্টা থাকে যাতে সিহঁতে ভৱিষ্যতে মানে নৰ্মেল জিন্দগী এটা জীয়াব পাৰে এইবিলাক আপোনাৰ প্লাষ্টিকৰ কিছুমান মেটছ কিনিব পায় হয়। আমি সেইবিলাক আনি পেলাই এইবিলাক চব ভিতৰত প্লাষ্টিকৰ মেট আছে ওপৰত আপুনি ঊল দিছে সূতাৰে দিছে মানে পুৰা কভাৰ কৰি এইটো আকৌ সেই প্লাষ্টিকৰ মেটটোৱে আছিল সেইটোক আমি ফল্ড কৰি পেলাই গোটেই ঊলেৰে কামটো কৰি পেলাই এইটো বেগ এয়া আপোনাৰ কাপোৰ কিনি আনি পেলাই এমব্ৰইডাৰী কৰি পেলাই কৰি আমাৰ ডাইনিং টেবুলৰ মেট 6 পিচ মেট হয় প্লাছ চেণ্টাৰ যিটো মানে ব্যৱহাৰ কৰা যায় আপুনি মানে কাপোৰ কিনি আনি মানে তাতে এমব্ৰইডাৰী কৰি পেলাই মেট বনাইছে বস্তু আপোনাৰ নিউজ পেপাৰৰ পৰা বনোৱা হয় সম্পূৰ্ণ গোটেই নিউজ পেপাৰেৰে হয় জাষ্ট আমি ৰেডি কৰি উঠি পেলাই ইয়াত কালাৰ কৰি দিয়া হৈছে ওকে জুৱেলাৰী বক্স ন এইটো এটা পেন ষ্টেণ্ড পেন ষ্টেণ্ড ন হয়। ওকে আৰু এইটো চাগে আপুনি মানে এষ্ট্ৰে হিচাপে ইউজ কৰিব পাৰি শ্ব'পিচ হিচাপে হয়। ইউজ কৰিব পাৰে আৰু এইটো মাটিৰ কিবা যেন লাগিছে এইটো মাটিৰ এইটো আপোনাৰ মাটিত থাল আপুনি পূজা থালি হিচাপে ইউজ কৰিব পাৰে হয়। শ্ব'পিচ হিচাপে ইউজ কৰিব পাৰে হয় আৰু আপোনালোকৰ এই পাৰ্চো আছে পাৰ্চ আছে বনাইছে বিভিন্ন ধৰণৰ হয় টেডি বিয়াৰ কিছুমান বনোৱা যায় হয় বিভিন্ন মানে আমি য'ত যেনেকৈ পাৰোঁ মানে কম খৰচত হয়। বস্তু যিমান পাৰোঁ বনাব চেষ্টা কৰোঁ হয় চ' আমি আপোনালোকৰ যিখিনি কৰে হয়। মানে পেপাৰৰ পৰা আপুনি মানে চাউলৰ বস্তাৰ পৰা হয়। মানে ধুনীয়াকৈ মেট বনাইছে তাৰপিছত বাঁহৰ খুন্দাবিলাক লৈও আপোনালোকে কাম কৰিছে হয়। চ' মাটিৰ পাত্ৰ কিছুমান দেখা পালোঁ হয় নে নহয় তাৰপিছত পাৰ্চ আমি পালোঁ তাৰপিছত ছোৱালীৰ ইয়াৰিং বৰ ধুনীয়া মৰম লগা সেইটো চ' আৰু আপোনালোকে ভেণ্টি বেগো দেখা গৈছে ত' এনেকৈ গোটেইখিনি আমি দেখা পালোঁ তাৰপিছত আপোনালোকে দিৱালীৰ কাৰণেও হয়তো মানে কি কৰিছে ন এইবিলাক দিৱালীৰ কাৰণে বিভিন্ন ধৰণৰ হয় চাকি এইবিলাক বৰ মৰম লগা দেই বৰ ধুনীয়া হৈছে চ' আৰু আপোনালোকে কিবা সূতাৰ কিবা কাম আপোনালোকে কৰি আছে যোনে কৰিব পাৰে তাহাঁতক আমাৰ চেষ্টা থাকে যে কৰিব মেচিন শিকাইছোঁ শিকাই পেলাই তাহাঁতৰ দ্বাৰা ভেণ্টি বেগ চেণ্টি বেগ এইবিলাক সিহঁতৰ দ্বাৰা কৰা ঊলৰ কাম তাই কিবা কৰি আছে হয়, হয়। ঊলৰে কিবা এটা কৰি আছে নামটো কি আছিল তাই ৰুমি চিহ্না ৰুমি মানে চিহ্না। কাণেৰে নুশুনে হয়। কাকো নোৱাৰে মানে হেভি এমব্ৰইডাৰী বুলি কয় কিন্তু মানে বহুতখিনি শিকিছে বহুতখিনি কোনটো ক্লাছত পঢ়ি আছে আমাৰ ইয়াত ক্লাছ চিষ্টেমত একো নাই তাহাঁতৰ কেপাচিটি অনুযায়ী আমাৰ মানে আগবঢ়াই দিয়া যায় আগবঢ়াই ইয়াত ক্লাছ হিচাপত হয় মানে যদি ষ্টুডেণ্ট কেপেবল হয় তেনেহ'লে আৰু আগুৱাই নিব কেপাবিলিটি চাই পেলাই আমি আগুৱাই লৈ হয় তো ভাল লাগিছে গোস্বামী বাইদেউ হয়। আৰু আপোনালোকৰ আৰু কিবা ৰুম আছে নেকি কিবা দেখুৱাব এইটো কি এই আপোনালোকে মানে এইটো বাঁহৰ আপোনালোকে চাওক বাঁহৰ এইটো বাঁহৰ হয়। কুন্দাটো আছে হয়। চ' এইটো মানে এতিয়া কালাৰ কৰিছে ব্ৰাউন কালাৰ ভিতৰে বাহিৰে এইটো বাহিৰ এইটো ভিতৰে কালাৰ কৰি ইয়াতে চাগে আপুনি যিটো আপুনি কৰিছিল হয়। ইয়াত কামখিনি ইয়াত মই জাষ্ট দেখুৱাই দিছোঁ এইটো বস্তু ইয়াতে এই বস্তুটো ইয়াতে কৰাৰ আগত হয় কৰাৰ আগত আপোনালোকৰ এই বস্তুটো আছিল কৰাৰ আগত এইটো আছিল কালাৰ কৰিলে এইটো কালাৰ কৰিলে বাহিৰে ভিতৰে কালাৰ কৰি এইটো বাহিৰৰ কালাৰ কৰাৰ পিছত যিটো ফাইনেল টাচ হয় ফাইনেল ৰূপটো এইটো হয় এই ৰূপটো আহি গৈছে আমি হয়তো মানে আচৰিতে লাগিব দেখিলে যে ইয়াৰ অৱস্থাটো এনেকুৱা পাই গ'ল হয় ইমান ধুনীয়া হয় মানুহে ধুনীয়াকৈ ইয়াতে সজাবও পাৰে হয় নে হয় চ' সেইটো চ' বাইদেউ আৰু কিবা যদি আছে এবাৰ দেখুৱাই দিয়ক স্পীচ থেৰাপি দিয়া হয় হয়। স্পীচ থেৰাপিৰ কাৰণে এইটো স্পীচ থেৰাপিত মাছাজো দিব লাগে হয়
মুখত হয়। গতিকে ইয়াক খুৱাই লৈ পেলাই হয়। আমাৰ স্পীচ থেৰাপিষ্টে তেওঁ হেৰিখিনি কাম কৰে বাকী ইয়াক বহুৱাই লৈ পেলাই আমি ইয়াক তেওঁলোকক স্পীচ থেৰাপি দিওঁ তাৰমানে আইনাখনো আছে, তাৰপিছত ইয়াতে মাইকো থাকিব, হয়। তাৰপিছত তেওঁলোকে নিজৰ মুখখন নিজে চাই হয়। মানে কথাৰ মানে কেনেকে কৈছে নিজে অনুভৱ কৰিব পাৰে। হয়, শব্দটো কেনেকৈ ওলাইছে হয়, সেইটো হয়, হয়। অনুভৱ কৰিব বাৰু ঠিকে আছে। গম পোৱা গ'ল যে তেওঁলোকক মানে থুলমূল আভাস এটা দিয়া যায় খেতি বাতি কেনেকৈ কৰিব লাগে। হয়। চ' আপোনালোকে ইয়াতে লাই খেতি কৰিছে, হয়তো তেওঁলোকৰ হাতেৰে কৰিছে চাগে। তেওঁলোকৰ হাতেৰে আমি মানে কি আৰু অলপ হেৰি কৰিছোঁ দেখুৱাই দিছে। শাকটোনো আহে আমি হয়। খাওঁ শাক হয়। কেনেকৈনো আহে কেনেকৈ ডাঙৰ হয় মাটিত, হয়নে নহয়? ত' সেইখিনি মানে ইয়াতে মানে কাৰ্য কৰি আপোনালোকে দেখুৱাই দিছে। দেখুৱাই দিছে। তেনেহ'লে সিহঁতৰ আইডিয়াটো আহিব যে ইয়াতে আমি ইয়াতে কেনেধৰণে মানে সৰু সুৰা খেতি কৰিব পাৰিম। হয়। নোৱাৰে। ঠিকে আছে বাইদেউ, ভাল লাগে। সেইকাৰণে মই খেতি দেখি মই দৌৰি আহিলোঁ যে এইটোও হয় নেকি, ইয়াতে অলপ দেখুৱাই দিয়ে নেকি যে আমি কেনেকৈ ৰুব লাগে বস্তু, কেনেকৈ ডাঙৰ হয়, হয়নে নহয়? ইয়াতো এই পুতলা ইয়াতে বনোৱা হয়, শিকোৱা হয় গোটেইখিনি। আপোনালোকে শিকিছে চাগে, তলতো আছে চাগে বিভিন্ন ধৰণৰ চাকি আছে চাকি আছে, যিটো আমি আগতে দেখা পালোঁ ন। এইবিলাক বটল মানে এনেই পেলাই দিবলগীয়া বটল, হয় হয় হয়, তাতে আমি ৰং কৰি পেলাই ডিজাইন কৰি ডিজাইন কৰি হয়। হয় হয়, ইংকৰ বটল যেন লাগিছে। হয়, হয়, সুলেখা ইংক। হয় 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 চ' আপোনালোকৰ গোটেইখিনি দেখিলোঁ, মানে আপোনালোকে যিখিনি কৰে ট্ৰেইনিং দি আছে, সঁচাকৈ ভাল লাগিছে। আগতে মই ভাবাই নাছিলোঁ, কিন্তু মোৰ যিটো ভাৱধাৰা আছিল যে এইখন স্কুলৰ প্ৰতি যে মানে ইয়াতে খালি শিক্ষাটোহে দিয়া যায়, কিন্তু শিক্ষাৰ লগতে যে আপোনালোকে যে ব্যৱহাৰিক জ্ঞানখিনিও দি আছে, মানে সঁচাকৈ মই ভাল পালোঁ। অৱশেষত মই ইপ্সিতা শৰ্মালৈও অশেষ ধন্যবাদ যাচিছোঁ যে তেওঁলোকে ইমান মহান কাম কৰি আছে, আৰু গোস্বামী বালৈও ধন্যবাদ যাচিছোঁ, তেওঁলোকে যে স্কুলখন ধুনীয়াকৈ চলাই লৈ গৈ আছে, কৰি আছে। সঁচাকৈ আমি বহুতখিনি জানিবলগীয়া আছিল এই স্কুলখনৰ পৰা, আৰু আমি জানিলোঁ। চ' এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ। যিসকলে মানে সহায়িকাৰ বিষয়ে নাজানিছিল, আৰু যোনে জানে ঠিকে আছে, আৰু যিসকলে নাজানে তেওঁলোকে আজি আৰু মই ভালকৈ জনাব পাই মই সঁচাকৈ সুখী হৈছোঁ। আৰু আপোনাৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰো এটা পাব্লিচিটি হোৱাৰ কাৰণে বহুত ধন্যবাদ। তেওঁলোকৰ যিটো ডিজেবিলিটি আছে, সেইটো হয় আছে, কণ্ডিশ্যন এটা আছে, কণ্ডিশ্যন, কিন্তু সেই বুলি তেওঁলোক অক্ষম নহয়। সেই বস্তুটো যাতে সমাজে বুজি পায়, আমাৰ সেইটোৱে মানে নিৰন্তৰ প্ৰয়াস যে সমাজখনে সেইটো বুজি পায় যাতে। আপোনালোকৰ যিটো নিৰন্তৰ প্ৰয়াস যিটো কৰিছে সেইটো সফল হওক। আহি থকা সময়তো মানে এই আপোনালোকৰ এই যিটো ধাৰা চলাই গৈছে সেই ধাৰাটো চলাই যাওক। চ' ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছিলোঁ। ইপ্সিতা শৰ্মা আৰু ৰূপালী গোস্বামী বাইদেউক অশেষ ধন্যবাদ যাচিলোঁ অৱশেষত। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো টিপি দিব মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবৰ কাৰণে। আজি মই এই সহায়িকা এই স্কুলখনৰ পৰা এপ্লাই মাগিছোঁ আপোনালোকৰ পৰা।